অসমীয়া খানা আজি মায়ে কেঁকোৰাৰ চব্জিৰ লগত অমিতা ফুলৰ ভাজি এখনো বনাব আৰু আপোনালোকে চাগে জানেই অমিতা ফুলৰ ভাজি খাবলৈ কিমান টেষ্টি হয়। মাকা কালা এতিয়া কিখিনি বনাব? মেষ্টা খাৰ মেষ্টা মেষ্টা আকৌ দুটা আছে না দুইবিধ টেঙা আৰু তিতা এইটো তিতা তিতা মেষ্টাৰ লগত বনাম। মই বনাব নাজানো সেইকাৰণে আজি মায়ে বনাব আপোনালোকক কেৱল মই দেখুৱাই যাম গোটেই প্ৰচেছখিনি। মা হ'ল নেকি? তো বাহিৰৰ খোলাটো দিব নালাগে। তেল হৈছে কাকৰাটোত চামা ভালকে দেখাই দিওঁ ইয়াতে। ধুনীয়া এই কলা কলাখিনি গোটেই তেলে কি দিছে মা? বেছি ইমান মছলা নালাগে ন? এতিয়া শাকটো এনেকৈ কি ভাজি থাকিব লাগিব? ভাজি থাকিব লাগিব। লাষ্টত খাৰখিনি এয়া মোৰ কেঁকোৰাৰ চব্জি ৰেডি হৈ গ'ল। কেঁকোৰাৰ সৈতে খাৰ মেষ্টা, এইখিনি অমিতাৰ ফুল ভাজি আৰু সেইদিনাখনে বনোৱা এই জলকীয়াৰ আচাৰখিনি। ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।